দৃষ্টিহীন লোকসকলৰ জীৱনতো থাকে এখন ৰঙীন পৃথিৱী। মইতো একো দেখা নাই। দিব্যাংগ ছাত্ৰৰ জীৱনৰ অন্তৰ্দৃষ্টিৰ এক জীয়া কাহিনী। দেখিছা দেখিছা কি দেখিছা? মইতো একো দেখা নাই। মইতো একো দেখা নাই। মইতো একো দেখা নাই। দিব্যাংগ এজন ছাত্ৰৰ জীৱন কাহিনীৰে নিৰ্মাণ কৰা চুটি ছবি জিলিকনি গিল্টাৰ্ছ অফ ডাৰ্কনেছ। এই দৃষ্টিহীন লোকসকলৰ জীৱন আৰু অন্তৰ্দৃষ্টিক লৈ মৰাণত নিৰ্মাণ কৰা হৈছে এখন চুটি ছবি। জিলিকনি গিল্টাৰ্ছ অফ ডাৰ্কনেছ। কাহিনী ডক্টৰ মলয়া ভূঞাৰ। মৰাণ অন্ধ বিদ্যালয়ত চুটি ছবিখন উন্মোচন কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা পদ্মভূষণ ভিক্টৰ বেনাৰ্জীয়ে। ছবিখন পৰিচালনা কৰিছে প্ৰখ্যাত চিত্ৰশিল্পী দীপু বৰাই। মই বহুত সুখী, কাৰণ আজিলৈকে এনেকুৱা যেন কোনো ব্যক্তি ওলোৱা নাই যিয়ে নেকি আমাৰ নিচিনা দৃষ্টিহীনবিলাকক বুটলি আনি আমাক মানে সমাজৰ পৰা মানে অলপ উলিয়াই আনিবলৈ চেষ্টা কৰিছে। তাৰ প্ৰথমটো আমি দীপু বৰাদাৰ নাম ল'ব লাগিব। তেওঁৰ প্ৰচেষ্টা মই ওলাই আহিছোঁ সমাজৰ পৰা। দিব্যাংগ এজন ছাত্ৰৰ জীৱন কাহিনীৰে নিৰ্মাণ কৰা অসমৰ প্ৰথমখন চুটি ছবিত অভিনয় কৰিছে মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ৰ ছাত্ৰ শিৱা কৰ্মকাৰে। মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চুটি ছবিখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট অভিনেতা পদ্মভূষণ ভিক্টৰ বেনাৰ্জীয়ে। আমাৰ মেইন মটিভটো এইটোৱে যে যিসকলে চকুৰে নেদেখে তেওঁলোকৰো এখন ভিতৰত ৰঙীন পৃথিৱী থাকে। সেই ভিতৰৰ ৰঙীন পৃথিৱীখন আমি আচলতে অলপ বেলেগ ধৰণে চাবলৈ চেষ্টা কৰিলোঁ। যিহেতু মই নিজে ব্লাইণ্ড পেইণ্টিঙো কৰিছিলোঁ, মোৰ তেতিয়াৰ পৰা এটা আইডিয়া আহিলে যে তেওঁলোকেও যে গছজোপা সেউজীয়া বুলি, আকাশখন নীলা বুলি ভাবিব পাৰে, এখন সুন্দৰ কেনভাছ বনাব পাৰে। সেই কনচেপ্টটোৰ ওপৰত বেছ কৰি আচলতে এই ছবিখন বনোৱা হৈছিলে। সঁচাকৈ দৃষ্টিহীন লোকসকলৰ জীৱনৰ এই কৈ গৈছে দৃষ্টিহীন লোকসকলৰ মাজতো থাকে এখন ৰঙীন পৃথিৱী। So this is of a high level, and I admire Deepu. Iman dhuniya film, please, please. I hope it is shown on YouTube. নিউজ ডেস্ক, দীপ্ৰবাৰ্তা।